আহিছোঁ মই হায়াৰ হস্পিটেলৰ ব্ৰেণ্ডে আছে আজি। হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক মাই ইউটিউব চেনেল। সকলোৱে আজি এই ইউটিউব চেনেলটোত অলপ বেলেগ ধৰণৰ ভিডিঅ' দেখিবলৈ হ'ব। মই যাম কি পাৰোঁ আমাৰ হায়াৰ হস্পিটেলত আজি নতুন এটা অনুষ্ঠান হ'ব। সেই অনুষ্ঠানটো কি দেখুৱাব পাৰোঁ এই ভিডিঅ'টোত দেখিবলৈ হ'ব। দেৰি নকৰোঁ, ভিডিঅ'টো ডাইৰেক্ট আৰম্ভ কৰিছোঁ। আজি স্পেচিয়েল গেষ্টৰ কাৰণে আমি ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ। এই ব্ৰেকফাষ্টত কি আছে আমাৰ কেণ্টিনৰ চুপাৰভাইজাৰে কৈ দিব অলপ। আমি ৰেডি কৰিছোঁ আজি এটা খাদ্যটো আমাৰ জাহাজী কল আছে, তাতে চেণ্ডউইচ আছে, ভেজ চেণ্ডউইচ আছে। তাৰপিছত আমাৰ বিস্কিট ৰেডি কৰিছোঁ। আমি বিস্কিট আমাৰ ৰেডি কৰা আছে, আমাৰ বেকাৰী আছে, বেকাৰী বিস্কিট ৰেডি কৰা আছে, বিস্কুট মাফিনছ ৰেডি কৰা আছে, আৰু ৱাটাৰ বটল যাব 200 তাৰ লগতে, আৰু কালাকণিটো কৰি আছে কালিৰ পৰাই। আমি কিছু সময়ৰ পিছতে আপোনাক দেখাবলৈ চেষ্টা কৰিম এই ইউটিউব চেনেল। কিছু সময়ৰ পিছতে আমাৰ ইয়াত ধুনীয়া অনুষ্ঠান এটা হ'ব। এয়া হৈছে আমাৰ আজি হায়াতত অনুষ্ঠান কৰা হায়াত অল্ড ব্ৰেণ্ড ডে 22 জুলাই। আজি হৈছে অল্ড ব্ৰেণ্ড ডে, হায়াত হস্পিটেলৰ ব্ৰেণ্ড ডে দিনাখন নৰ্থ ইষ্টৰ প্ৰথমখন ব্ৰেইন ষ্ট্ৰ'ক আইচিইউ মুকলি কৰিছে। ইয়াত ব্ৰেইন ষ্ট্ৰ'কৰ ডক্টৰসমূহৰ লগতে অনুৰাধা শৰ্মা পূজাৰী বা আৰু জুবলি বাও আহিব। আৰু হায়াত হস্পিটেলে 4 ঘণ্টাৰ ভিতৰত চিকিৎসা দিব পৰাকৈ এখন ব্ৰেইন ষ্ট্ৰ'ক এম্বুলেন্স মুকলি কৰিছে আজি। অনুৰাধা পূজাৰী আহিব, বিশিষ্ট অতিথিবিলাক আহিব। অলপ দেখুৱাই দিছোঁ আগতীয়াকৈ মই। এয়া মোৰ বন্ধু টেকনিচিয়ান হয় লাচিত দা। ধুনীয়াকৈ ফুল ৰখা হৈছে। এইবিলাক আমাৰ অলপ পিছতে অপেনিং কৰিব। মেইনলি নিউৰলজিৰ কাৰণে ভাল এটা মানুহ আহিলেই হ'ল ইয়াত, যাৰ ষ্টক হয়। আৰু ইউটিউবৰ ডিম্পু বৰুৱা আহিব বুলি শুনিছোঁ। এইটো অসমত আমাৰ নতুনকৈ হায়াৰ হস্পিটেলৰ তৰফৰ পৰা লগোৱা হৈছে ফাৰ্ষ্ট এটা বেটাৰ গুৱাহাটীতে। এই বেডবিলাক টোটেলি কমপ্লিটলি নতুন হয়। আমি আজি অপেনিং কৰাৰ পিছত নতুনকৈ পেচেণ্ট ৰখা হ'ব ইয়াতে হায়াৰ হস্পিটেল। আপোনালোকে হায়াৰ হস্পিটেললৈ আহক, ডিচিপ্লিন পাব, ক্লিন পাব, ভাল ট্ৰিটমেণ্ট পাব, ভাল ফেচিলিটি পাব। হায়াৰ হস্পিটেললৈ আহক সকলোৱে। Biplab Das আছে, he is a renowned all over India, he is a interventional neurologist. গতিকে ষ্ট্ৰোক ইউনিটত যিকেইটা বস্তু প্ৰয়োজন, আমি 10 জনক সজাগ কৰিম, সেই 10 জনে আন 10 জনক সজাগ কৰিব। এইটো এটা চেইনৰ নিচিনা, আৰু এনেকৈ আমি আগবাঢ়ি যাব লাগিব। সজাগতা বহুতেই প্ৰয়োজন, আৰু কাৰণ আমি ইমান দিন একো নাজানিছিলোঁ, খালি ষ্ট্ৰোক হয় জানো, হয়তো পৰিয়ালৰ মাজতো বা চিনাকি বহুতৰ মাজত শুনিছোঁ। মই কথাখিনি ৰাইজলৈ আগবঢ়াই লৈ যাম বুলি, কথাখিনি জনাম বুলি। কিন্তু আমাৰ প্ৰত্যেকগৰাকীৰে দায়িত্ব আছে, আৰু আগলৈ আৰু ভাল ভাল কাম কৰি যাব বুলি হায়াত হস্পিটেলৰ ওপৰত আমাৰ যথেষ্ট বিশ্বাস আছে। ধন্যবাদ জনাইছোঁ। এণ্ড ওৱান্স এগেইন থেংকছ টু দ্য ডক্টৰ্ছ টিম ইজ কাম অল দ্য ৱে। আমি অংগদানৰ সজাগতাৰ বাবে যিহেতু আমাৰ অৰ্গেনাইজেশ্যন কাম কৰি আছোঁ, আমাৰ যিটো থিম চং সেইটো কেইটামান লাইন আছে যোনটো সকলোৰ লগতে আচলতে মিলিব। গতিকে মে বি আই কেন চিং দেট চং লিটল বিট। आगे बढ़ चले तुम जो साथ हो मेरे। थैंक यू सो मच। थैंक यू। আমাৰ ডিম্পুৰা অসমৰ জনপ্ৰিয় ইউটিউবাৰ। আজি লগ পাই বহুত ভাল লাগিল। এটা কৰোঁ আজি আশা কৰিছিলে তাইও ক'লে পুৰা আশা কৰিছে ফেষ্টিভেল চাব মানে প্ৰত্যেকে ফ'ল' কৰোঁ আৰু শ্বেয়াৰ মানে এনেকৈ কৰিব কমেণ্ট কৰে মেলা কৰি দিছে। এদিন কিয় চাম ডিম্পুৰে আমাৰ হায়াত হস্পিটেলৰ ভিডিঅ'টো বনাব। মই জীৱনত কেতিয়াও এম্বুলেঞ্চত সোমাই পোৱা নাছিলোঁ। আজি মানে ভেণ্টিলেশ্যন তাৰপিছত চব যি দিয়ে ষ্ট্ৰিট থাকে এনেকৈ
ডিফিব্ৰিলেটৰ এই দুটা আপোনাৰ এনেকৈ ধৰি পেলাই দিব লাগে দুইটা পেট লগাই দিব লাগে এনে বেলেগ বেমাৰৰ এম্বুলেঞ্চত এইখিনি বস্তু আৰু এতিয়া যেতিয়া আপুনি নাৰ্ছিং হোমত আহিব লগালগ কি কৰিব চাওক ষ্ট্ৰক হোৱা পেচেণ্ট স্যাৰ এজন মানুহৰ যদি ষ্ট্ৰক হয় 4 ঘণ্টাৰ ভিতৰত চিকিৎসা পালে বচাৰ চান্স থাকে তো তেখেতে কেনেকৈ গম পাব তেখেতৰ যে ষ্ট্ৰক হৈছে সেইটো ভাল কথা কাৰণ ঘৰে ঘৰেতো ডাক্তৰ নাথাকে এতিয়া আপোনাৰ পেচেণ্ট এজনৰ কিবা প্ৰব্লেম হৈছে ষ্ট্ৰকৰ নিচিনা কেনেকৈ গম পাব সেইটো কাৰণে আমি এটা ৱৰ্ড দিছোঁ ফাষ্টাৰ আৰু লাইনটো হ'ল ফাষ্টাৰ ইজ বেটাৰ এইটো ৱৰ্ড ষ্ট্ৰক ফাষ্টাৰ দ্য বেটাৰ এই ৱৰ্ডটোৰ প্ৰতিটোৰ এটা এটা মিনিং আছে এফ মানে হ'ল ফেচ মানে মুখখন ধৰা কোনোবা এজন মানুহৰ ঘপককৈ বেকা হৈ গ'ল বা ভালকৈ বন্ধ কৰিব পৰা নাই পানী খাওঁতে পানী ওলাই আহিছে এক চাইডেদি তাৰমানে মুখৰ উইকনেছ হৈছে চ' এইটো এটা ষ্ট্ৰকৰ লক্ষণ হ'ব পাৰে ঠিক আছে তাৰপিছত আহিলে তোমাৰ এইটো হ'ল আৰ্ম মানে হাতখন ঘপককৈ কোনোবা এজনে গম পাইছে কাম কৰিব পৰা নাই দেখোন বা পৰি গৈছে উঠাব পৰা নাই এখন হাত তেতিয়া আৰু সেই যোনটো ব্ৰেইনৰ পাৰ্ট যোনটো হাতখন কণ্ট্ৰল কৰে সেইখিনিত ষ্ট্ৰক হ'ব পাৰে এছ মানে হ'ল ষ্টেবিলিটি হ'ল মানে মানুহ এজন ধৰক খোজকাঢ়িছে ধলং পলংকে বেলেঞ্চটো নাই ঘপককে কালিলৈকে 10 মিনিট আগলৈকে ভালকে খোজকাঢ়ি আছিলে ঘপককে ধলং পলং হৈছে পৰি গৈছে তাৰমানে তেখেতৰ ভৰি উইকনেছ হৈছে চ' এইটো সেই ব্ৰেইনৰ পাৰ্টটো যোনটো কণ্ট্ৰল কৰি আছে তাতে ষ্ট্ৰক হ'ব পাৰে সাধাৰণ এইটো জানিবলগীয়া কথা যে ব্ৰেইনত নাৰ্ভ এণ্ডিং নাই ব্ৰেইনটো আপুনি কাটিলেও গম নাপায় ব্ৰেইনত আমি এইবোৰ কাটিলে যে গম পাওঁ ইয়াতে নাৰ্ভ এণ্ডিং আছে যোনটোৱে কয় যে বিষাইছে সেইকাৰণে চিগনেলটো ব্ৰেইনত যায় কিন্তু ব্ৰেইনৰ প্ৰব্লেম এইটো যে তাত নাৰ্ভ এণ্ডিং নাই নাৰ্ভৰ চেলবোৰ আছে এণ্ডিংটো নাই সেইটো কাৰণে ব্ৰেইনটো কাটিলেও ব্ৰেইনে গম নাপায় টি মানে টকিং মই এতিয়া কথা পাতি আছোঁ ঘপককৈ দেখিছা যে মই লেবাই আছোঁ মোৰ কথাবোৰ বুজি নোপোৱা হৈ গ'লে চ' সেইটো এটা ষ্ট্ৰকৰ লক্ষণ হ'ব পাৰে কাৰণ যোনটো স্পীচ এৰিয়াত যদি তাতে ষ্ট্ৰক হয় মানুহজনৰ কথা ভালকৈ নোলাব হ'ল চকু আই ঘপককৈ কোনোবা এজন মানুহৰ ধূলি দেখিছে ভালকৈ ক্লিয়াৰলি দেখা নাইকিয়া হৈছে তাৰমানে সেই যোনটো ভিজুৱেল এৰিয়া ব্ৰেইনৰ তাতো ষ্ট্ৰক হ'ব পাৰে আৰু মানে হৈছে ৰেপিড ফটাফট হস্পিটেললৈ যোৱা নহ'লে আৰু তাৰপিছত পেচেণ্টটো পাই গ'লে আমি এম্বুলেঞ্চৰ পৰা ফাৰ্ষ্ট কি কৰিব ষ্ট্ৰক হোৱাৰ 4 ঘণ্টাৰ ভিতৰত কৰিব লাগে 4 ঘণ্টা আমাৰ কৰিব লাগে তেতিয়া পেচেণ্টজনৰ বচাৰো চান্স থাকিব আৰু পাৰ্মানেণ্ট ডিছেবিলিটি কম স্থায়ী কম সেইটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ